নমস্কাৰ সকলকে আজি আমাৰ 7 নম্বৰ দিন পলিখিনি কেনেকুৱা হৈছে চাই লওক আমি যোৱাকালি ভ্যাকচিন কৰালো এতিয়া পলিখিনি কেনেদৰে আছে চাই লওক আপোনালোকে দানা খাই আছে আৰু আজি পানীৰ লগত আমি এন্টিবায়োটিক মিহলাই দিছো যেহেতু ভ্যাকচিন দিয়াৰ পিছত পলিখিনি অলপ দুৰ্বল হয় এই কাৰণে এতিয়া এন্টিবায়োটিক দিম দুদিন তাৰ পিছত আমি পিমাৰেল দিম এন্টিবায়োটিক কেনেদৰে দিব লাগে পানীত চাই লওক আজিলৈ এইখিনিয়ে বাকি সকলো ঠিকই আছে আমাৰ লগত এনেদৰে আপোনালোকে থাকি থাকক আৰু আমি জনাই যাম কি কি হল কি কি নহল গতিকে আপুনিও ফাৰ্ম খোলাত আপোনাৰ সহায় হ'ব